জনপ্ৰিয়তা আপোনালোকে আগতো দেখা পাইছে, এতিয়াও দেখা পাইছে। চৰকাৰ থকা সময়ত টকা পইচা গাড়ী দি গাড়ী ঘোঁৰা দি পইচা দি মানুহ আনে। আজি UPPL চৰকাৰতো নাই, আমাৰ টকা পইচাও নাই। এইবাৰ আমি না হেলিকপ্টাৰ উৰাব পাৰিছোঁ, না ডাঙৰ মিটিং কৰিব পাৰিছোঁ। কিন্তু আজি তামোলপুৰত এই বিশাল জনসভা আমি মাত্ৰ ডেট ঘোষণা কৰিছোঁ। সকলো জাতি, সকলো ধৰ্ম, সকলো সংস্কৃতি, সকলো ভাষা একেলগে আহি উপস্থিত হৈছে। UPPL মডেলৰ ৰাজনীতিটো সমন্বয়, শান্তি, নিৰাপত্তা আৰু বৈষম্যতাহীন এটা উন্নয়নৰ কাৰণে আমি এটা সংকল্প লৈছোঁ আৰু যাত্ৰা আৰম্ভ কৰিছোঁ। গতিকে আহি থকা নিৰ্বাচনত 9 তাৰিখত হ'ব লগা বিধানসভা নিৰ্বাচনত UPPL দলে 12টা আসন পাই আমি দিছপুৰলৈ আহি আছোঁ অসমৰ কাৰণে কাম কৰিবলৈ, বড়োলেণ্ড অঞ্চলৰ ৰাইজৰ কাৰণে কাম কৰিবলৈ। আজি ফলাফল ওলাইছে নেকি কিবা? তামোলপুৰত ডিক্লেয়াৰ হৈ গ'ল আজি 1 লাখ ভোটৰ ব্যৱধানত, মানে 1 লাখ ভোটত আমি বিজয় হ'ম। 35,000 পৰা 40,000 ভোটৰ ব্যৱধানত আমি বিজয় হ'ম। ইতিমধ্যে ভাগ্ৰামা মহিলালে কৈছে যে আপুনি প্ৰমোদ বড়ো আৰু দীপেন বড়োৰ যি কথা সেই ৰাইজে যদি শুনে তেতিয়াহ'লে একো কাম নহ'ব বুলি কৈ আছে, কি ক'ব আপুনি? চাওক, ভাগ্ৰামা মহিলা ডাঙৰীয়াক মই শ্ৰদ্ধা কৰোঁ। আমাৰ জ্যেষ্ঠ হয়, সংগ্ৰামী নেতা হয়, বড়োলেণ্ডৰ চিফ হয়। কিন্তু তেখেতেতো বহুত ডাঙৰ মিছা কথা কয়। ইলেকশ্যনৰ আগত কৈছিলে তেখেতৰ ধৰম পত্নীয়ে ইলেকশ্যন নেখেলে, এতিয়াতো খেলিলে। আৰু তেনেকুৱা 100টা আছে। আগৰ নিৰ্বাচন পৰিষদীয় নিৰ্বাচনত ক'লে BJP হাতাও, এতিয়া BJPৰ লগত লগ হ'ল। তো কোনটো কথা তেখেতৰ সঁচা হয়? দীপেন বড়ো, প্ৰমোদ বড়ো, ৰংগৰা নাৰ্জাৰী, UG ব্ৰহ্ম, গোবিন্দ বসুমতাৰী সদায় ৰাইজৰ লগত আছে, ৰাইজৰ লগত থাকিব। যেতিয়া আমাৰ তাৰ ক্ষমতা নাছিলে, আমি ৰাজনীতিত অহা নাছিলোঁ, তেতিয়াও ৰাইজৰ কাৰণে সংগ্ৰাম কৰিছিলোঁ। আৰু আজি আমি ৰাজনীতিত আহি ৰাজনীতিকভাৱে জনগণৰ কাৰণে সংগ্ৰাম চলি যাম। জনগণক প্ৰতিষ্ঠা কৰাৰ কাৰণে, সকলোৰে সুৰক্ষা দিয়াৰ কাৰণে, সকলোকে আগুৱাই নিয়াৰ কাৰণে আমি সংগ্ৰাম কৰি যাম। আহ্বান জনাব নেকি কিবা ৰাইজক? BTC ৰাইজক কিবা আহ্বান জনাব? BTC বাকী ৰাইজক মই এইটোৱে অনুৰোধ কৰিম, আজিৰ যিটো পলিটিক্স চলি আছে ইয়াত চাই চিন্তি আমি খোজ দিব লাগিব। চাই চিন্তি খোজ দিলেহে আমি সফল হ'ব পাৰিম। যি দলবিলাকে অৰুণোদয় কাটিম বুলি ভাবুকি দিয়ে, যি দলবিলাকে ৰেচন কাৰ্ড কাটিম বুলি ভাবুকি দিয়ে, যি দলবিলাকে গভৰ্ণমেণ্টৰ আঁচনি কাটিম বুলি ভাবুকি দিয়ে, সেই দলবিলাকক জিকাব নোৱাৰিব। নহ'লে আপোনালোকক সদায় দমন কৰি ৰাখিব। চৰকাৰত ৰাজনৈতিক দলবিলাকে চৰকাৰত আহি পাব্লিকক সেৱা কৰিব লাগে, জনতাক সেৱা কৰিব লাগে। সকলে ভয়তে জনতাক দম দিয়া, জনতাক ভয় খোৱা আৰম্ভ কৰে। UPPL দল কোনোদিন ৰাইজক আমি টান কথা কৈ ৰাজনীতি কৰিবলৈ অহা নাই। ৰাইজক হাত জোৰি আমি ৰাজনীতি কৰিবলৈ আহিছোঁ, ৰাইজক সেৱা কৰিবলৈ আহিছোঁ। এইটোৱে UPPLক ৰাইজে ভাল পায়, কাৰণ UPPLে যোৱা 5টা বছৰত 70টা বছৰৰ ইতিহাসৰ বিভিন্ন দল সংগঠনে শাসন কৰা ইয়াৰ সকলো ৰেকৰ্ড ব্ৰেক কৰি, শান্তি প্ৰতিষ্ঠা কৰি, সমন্বয় কৰি সুন্দৰ এটা ৰাজনীতি, এটা নিদৰ্শন দেখাইছে। এইকাৰণে বড়োলেণ্ডবাসীয়ে 24 আৱাৰ UPPLক মনত কৰি থাকে আৰু এইবাৰ সুযোগ পাইছে ভোট দিবলৈ। গতিকে পৰ্বতজোৰাৰ পৰা, ওদালগুৰিৰ পৰা লৈ পেলাই আমাৰ যিখিনি আমাৰ দলৰ প্ৰাৰ্থী থিয় কৰাইছে প্ৰত্যেকজনকে বিজয় কৰিব। আৰু কমচে কম মই কৈছোঁ 12জন কেণ্ডিডেট আমাৰ জিকিবলৈ গৈ আছে।